টংলা নেশ্যনেল পায়োনিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নৱাগত আদৰণি সভা। বিদ্যালয়খনত অধ্যয়নৰত সুখ্যাতি অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক অভিনন্দন। ওদালগুৰি জিলাৰ শৈক্ষিক নগৰী টংলাস্থিত নেশ্যনেল পায়োনিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়। বিদ্যালয়খনৰ শিক্ষক নাৰায়ণ বৰাই আঁত ধৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰসংগত টংলা মহাবিদ্যালয়ৰ প্ৰবক্তা অনিমা বৰা ভূঞাই মানুহ হৈ জীয়াই থাকিবলৈ মানৱীয় গুণবোৰ অৰ্জন কৰিবলৈ ছাত্ৰ ছাত্ৰীলৈ আহ্বান জনায়। সভাত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী তথা যুৱ সাহিত্য একাডেমী বঁটা প্ৰাপক মাইনাওশ্ৰী দৈমাৰী, মিছেছ গ্লোবেল ইণ্ডিয়া খিতাপ অৰ্জন কৰা খুচুবু গিৰি লগতে বহু কেইবাগৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। টংলাৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। নেশ্যনেল পায়োনিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, আগতে নেশ্যনেল পায়োনিয়াৰ জুনিয়ৰ কলেজ আছিলে। 2004 আমি স্থাপিত কৰা হৈছিল এইখন অনুষ্ঠান, আৰু ইতিমধ্যে এই অনুষ্ঠানখনত গোটেই টোটেল 8টা ৰেংক ল'বলৈ সক্ষম হৈছোঁ। আমাৰ ছজনে আৰু আৰ্টছত ইতিমধ্যে দুজনে ৰাজ্যিক ভিত্তিত যি ৰেংকৰ প্ৰতি আছে সেই ৰেংকত পাবলৈ সক্ষম হৈছোঁ। লগতে আমি শৈক্ষিক দিশৰ উপৰিও আমি অন্য খেলা ধূলাৰ পৰা আদি কৰি সাহিত্য চৰ্চাৰ পৰা আদি অন্যান্য যিখিনি আছে সকলোতে আমাৰ ল'ৰা ছোৱালীক যাতে ল'ব পাৰে, আগুৱাই লৈ যাব পাৰোঁ, এই সকলো ক্ষেত্ৰতে আমি চেষ্টা কৰি আছোঁ। মই বহুত প্ৰাউডলি ক'ব পাৰোঁ যে মই ষ্টেট অফ কৰিছোঁ মিষ্টাৰ এণ্ড মিছ 2023 দিল্লীত। It was a great experience meeting sisters from the different and brothers from the different states and winner আজি মই নিজৰ ষ্টেট অফ প্ৰাউড প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।